ফলৰ ওপৰত এটা পেপাৰ ফলৰ ওপৰত এটা এক্সপেৰিমেণ্ট আছে এখন পেপাৰ বোলে ৭টাতকৈ বেছি ফুল দিব নোৱাৰি গতিকে আমি এক্সপেৰিমেণ্টটো কৰি চাওঁ ৭টাতকৈ বেছি ফুল দিব পাৰি নে নোৱাৰি আমাৰ হাতত এখন A4 সাইজৰ পেপাৰ আছে আমি এইখনত ফুল দি চাম বলা এতিয়া আমি ফুল দি আৰম্ভ কৰোঁ কিমানটা ফুল দিব পাৰি চাও এই পেপাৰখনত দিলো এটা ফুল দিলো আৰু ইয়াৰ পাছত আৰু কিমানটা ফুল দিব পাৰে ৭টাতকৈ বেছি পাৰি নে নাই চাম এতিয়া প্ৰথমটো ফুল হল এতিয়া দি দিলো এতিয়া দ্বিতীয় ফুল দিলো আৰু কিমানটা ফুল দিব পাৰি এতিয়া ২ নম্বৰ ফুল হল এটাটো বহুত ডাঙৰ আছে দিব পৰা যেন লাগি আছে এতিয়া হৈছে ৩ নম্বৰ ফুল ইয়াৰ পিছত আৰু ৪টা কৈ বেছি দিব পাৰিম নে ৪ নম্বৰ ফুল আৰু কিমান বা দিব পাৰো এয়া ৫ নম্বৰ ফুল ৫ নম্বৰ ফুলটো পেপাৰখন সৰু লাগি আছে হয় নে নাই আৰু ৭টাতকৈ বেছি দিব পাৰো নে নাই এতিয়া ৫ নম্বৰ ফুল হৈ গল এতিয়া সৰু হৈ গৈ আছে কিবা হয় চাও এটা ৬ নম্বৰ ফুলটো দিয়াৰ পিছতটো আৰু সৰু হৈ গল এটা দিব নোৱাৰিম যেন লাগিছে এটা ৭ নম্বৰ ফুল কিবা কৈ দিব পৰা গৈছে আৰু পেপাৰখন সৰু আছিল কাৰণে তাৰ ডাইমেনশনটো কমি গৈ থিকনেস বাঢ়ি গল এটা দিব নোৱাৰি এইখনৰ কাৰণে এটো সঁচা হল ৭টাতকৈ বেছি ফুল দিব নোৱাৰি নেক্সট ডাঙৰ পেপাৰত চাব লাগিব পাৰি নে নাই